हेलो गाइस वेलकम टू बारेबनिया ब्लग्स। तो आज आमार प्रथम तो बारेबनिया ब्लग्सर भिडिओ हम। तो आमार प्रथम तो भिडिओ आमी आज हरे कृष्ण मंदिर यात्रा करिम। तो आपनालोकर आमार जदि किबा भूल भ्रांति आपनालोके जेन क्षमा करि दिए आरो ताक सुधराई दिए। तो बोलक आमी भिडिओটো आरम्भ करूँ। मंदिर आহি পাইছো। তো ভিতৰলৈ যাওঁ আৰু আপোনাক সম্পূৰ্ণ যি ভিতৰে হৈ আছে সেয়া দেখাবলৈ আপোনাক চেষ্টা কৰিম। বলক ভিতৰলৈ আহক। আমি এতিয়া খোজকাঢ়ি আটাই যাই আছো ভিতৰলৈ। আৰু ইয়াতে আপোনাক দেখিবলৈ ইয়াতে খুব সুন্দৰকৈ গাড়ী পাৰ্কিং কৰিব পাৰে। আপোনালোকে যদি কোনোবা গাড়ী লৈ আহে ইয়াতে গাড়ী পাৰ্কিং কৰাৰ যি সা সুবিধা সেই সা সুবিধাও ৰাখিছে মন্দিৰ কৰ্তৃপক্ষই। তো ইপিনেৰে हरे कृष्ण मंदिर प्रथम प्रवेशद्वार इपिनेरे যাব লাগিব। এয়া ইপিনে हरे कृष्ण मंदिर। খুব সুন্দৰকৈ ভিতৰে यार नाम आमी या हरे कृष्ण मंदिर चारिओपिने आमी देखिবলৈ চেষ্টা কৰিম। तो ইয়াতে লেখা আছে অন্নদান সেৱা ইয়াত প্ৰদান কৰক। গতিকে কোনোবাই যদি কিবা ডিভাইচ লগায় ইয়াতে দিব পাৰে। দেখিবলৈ পাইছে গাখীৰ চাউল চেনি এয়া গোটাইখিনি সকলোখিনি ইয়াত বস্তু আছে। আচলতে যোনে যি মন পচন্দ সেয়া দিব পাৰে ইয়াতে। বলকচোন আমি চাৰিওপিনে ঘূৰি আহোঁ এবাৰ। কেনেকুৱা ইয়াৰ পৰিৱেশ আচলতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিমানখিনি সম্ভৱ সিমানখিনি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক কি ধুনীয়া এটা সুন্দৰ আচলতে যি পৰিৱেশ মন্দিৰৰ চাৰিওপিনৰ। এতিয়া আমি ভিতৰলৈ মন্দিৰৰ ভিতৰলৈ যাম। আহক। ভিতরে যে হরি কীর্তন আমি দেখাবলে চেষ্টা করি। দেখিছে देवी तुलसी महारानी की, जगत गुरु श्रीला प्रभुपाद की। हो
ব্ৰেকফাষ্ট প্ৰসাদত থাকে, দুপৰীয়া লাঞ্চ প্ৰসাদত থাকে, আকৌ সন্ধিয়া আকৌ আপোনাৰ ডিনাৰ প্ৰসাদত থাকিব। গোটেই দিনটো ক্ষীৰ প্ৰসাদ দি থাকে। আৰু ইয়াতে চাৰিটা কৰা কেতিয়ালৈ সঁচাই আচলতে ধুনীয়া সোৱাদ, এই ধুনীয়া সোৱাদ আচলতে। তো এবাৰ খালে খাই থাকিবলৈ মন যায়। খাই লওঁ, তাৰপিছত আপোনালোকক আৰু লগ পাম। জগন্নাথ মহাপ্ৰসাদ অন্নদান ঘৰ, ইয়াতে ভোগ দি আছে এতিয়া ভিতৰত। তো আমি ভোগ খাবলৈ যাম, অলপ অলপ ভোগ দি আছে ইয়াতে, আমি ভোগখিনি খাই লওঁ ব'লক। এয়া দীঘল শাৰী পাতি ইয়াত পৰিচ্ছন্নভাৱে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ভোগ বিতৰণ কৰি থকা হৈছে। চাই লওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।